আমাৰ আজি লাষ্ট 5 ইয়াৰ্ছৰ পৰা ৰিজাল্ট 100% হৈ আছে। প্ৰত্যেক বছৰ 100% হৈ আছে। এইবাৰ আমাৰ 113 জনে পৰীক্ষা দিছিলে। 113 জনৰ ভিতৰত 70টাই আপোনাৰ ফাৰ্ষ্ট ডিভিজন পাইছে, 40টা ছেকেণ্ড ডিভিজন পাইছে আৰু 3টা থাৰ্ড ডিভিজন পাইছে। আৰু মেক্সিমাম ল'ৰা ছোৱালীয়ে আপোনাৰ ষ্টাৰ মাৰ্ক পাইছে। আৰু দুজনমান নাজিৰুল ইছলাম আৰু এজন ষ্টুডেণ্ট আছিলে, তেওঁলোক দুজনে প্ৰাইভেট চিকিউৰিটিত ষ্টেটত টপ হৈছে, 100 মাৰ্ক পাইছে। আমি কাউলত কম্পিটিশ্যন কৰিবলৈ যোৱা নাই। আমি ক'বলৈ গ'লে 2023 চনৰ নৱেম্বৰত আমি এজন উপযুক্ত গাইডেঞ্চ পাইছিলোঁ। আমাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহোদয় তুনশ্বৰ ডেকা ছাৰৰ নেতৃত্বত আমি আগুৱাই আহিছোঁ। তেওঁৰ কথাটো হ'ল আমাৰ ৰিজাল্ট ভাল হ'ব লাগে, এই এণ্টায়াৰ এৰিয়াৰ ল'ৰা ছোৱালীবিলাকৰ ভাল ৰিজাল্ট কৰিব লাগে। সেইকাৰণে আমি একদম হোল হাৰ্টেডলি লাগি গৈছিলোঁ যে যেনেকৈ হওক আমি এই এৰিয়াটোক কি কৰিব লাগিব, শিক্ষাৰ ক্ষেত্ৰত ডেভেলপমেণ্ট কৰিব লাগিব। ল'ৰা ছোৱালীৰ ৰিজাল্টটো ভাল হ'লেহে চবেই আমাৰ প্ৰতি আকৰ্ষিত হ'ব। আৰু আজি কি হৈছে আপোনাৰ এইবাৰ যেতিয়া আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিলে, আমাৰ স্কুলত 250টা ছিটৰ এগেইনষ্টত 375টা ল'ৰা ছোৱালীয়ে আপোনাৰ কি কৈছে অনলাইনত দৰ্পণ পৰ্টেলত এপ্লাই কৰিছে। তাৰে ভিতৰত আপোনাৰ 75ৰ এভভ প্ৰায় 16জন ষ্টুডেণ্ট আছে। 75ৰ পৰা 70 ভিতৰত 20 জন আছে। বাকীবিলাক মেক্সিমামে আমাৰ 60% পোৱা আছে। অদূৰ ভৱিষ্যতে যে আমাৰ স্কুলৰ ৰিজাল্টটো গোটেই অসমৰ ভিতৰত এটা নাম কৰিব পাৰিব, সেইটো মই একদম ধুৰুপ। আৰু মই লাষ্ট এটা আমাৰ শিক্ষক দিৱসৰ মিটিঙত মই কৈছিলোঁ যে এইবাৰ যিখিনি ষ্টুডেণ্ট আহিছে, অনাগত দিনত যে আমাৰ ৰিজাল্ট চৰকাৰী বিদ্যালয়ৰ প্ৰতি যে মানুহৰ আকৰ্ষণ বাঢ়িব, তাৰে সেইটো প্ৰমাণ। আমাৰ বিদ্যালয়খনে তাৰ এটা প্ৰমাণ দেখুৱাই দিলে গোটেই অসমবাসী ৰাইজক যে চৰকাৰী বিদ্যালয়ত পঢ়িলেও আমি ভাল ৰিজাল্ট কৰিব পাৰোঁ। কিন্তু সেইটো এটা মানুহৰ ভুল ধাৰণা আছিলে যে চৰকাৰী বিদ্যালয়ত পঢ়িলে ভাল ৰিজাল্ট নহয় বুলি। কিন্তু আমি এইটোক বাস্তৱত ৰূপায়িত কৰি দেখুৱাই দিলোঁ যে আমি চৰকাৰী বিদ্যালয়ত পঢ়ি পিনেও ভাল ৰিজাল্ট কৰিব পাৰোঁ। আৰু তাৰ কাৰণে মই মোৰ ফালৰ পৰা বুলিয়ে নহয়, আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা মই মোৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয় তুনশ্বৰ ডেকা ছাৰক মই এই ক্ষেত্ৰত অশেষ ধন্যবাদ দিওঁ। তেখেতে আমাক ফ্ৰী হেণ্ড দিছিলে যে যেনেকৈ হওক আমি ৰিজাল্ট কৰিব লাগিব। আপোনালোকে ষ্টুডেণ্টৰ ঘৰে ঘৰে যাওক, তাহাঁতি পঢ়া শুনা কৰিছে নে নাই, ঘূৰা মেলা কৰিছে নে, এইবিলাক খবৰ লওক। তেওঁলোকক হোমৱৰ্কছ দিয়ক, ক্লাছ ৱৰ্ক দিয়ক, ক্লাছত ৰেগুলাৰ আহিবলৈ তেওঁলোকক ৰিকুৱেষ্ট কৰক। সেই ক্ষেত্ৰত আমি আগুৱাই গৈছিলোঁ আৰু আজি আমি এনেকুৱা ধৰণৰ এটা ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ। বিদ্যালয় এইবাৰ 100% ফলাফল দেখুৱাবলৈ সক্ষম হৈছে, কি ক'ব? হয়, নমস্কাৰ। সঁচাকৈ আমি আশা কৰিছিলোঁ, কিন্তু হয়তো আমি ভাতকৈ এইবাৰ আমাৰ ফলাফলটো বেছি ভাল হৈছে। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ অৰিহণা আছে। তেওঁলোকে যথেষ্ট কষ্ট কৰিছে স্কুলখনৰ উন্নয়নৰ বাবে, আৰু তেনেকৈ আমি হয়তো উন্নয়নৰ পথত আগবাঢ়ি যাম। ল'ৰা ছোৱালীৰ ভাল হ'ব আৰু আমাৰ বিদ্যালয়ত আৰু বহুত ল'ৰা ছোৱালী আহিব, এইটো আশা ৰাখিছোঁ। কি ক'ব ৰাইজক? কি ক'ব ৰাইজকো ইয়াৰ বাবে ধন্যবাদ দিছোঁ। তেওঁলোকে ল'ৰা ছোৱালীবিলাক আমাৰ বিদ্যালয়লৈ পঠাই তেওঁলোকে এটা সুস্থ পৰিৱেশ পাইছে। ইয়াত এটা সুস্থ পৰিৱেশ পাইছে কাৰণে হয়তো ল'ৰা ছোৱালীক তেওঁলোকে ইয়াতে পঢ়াইছে বা ইয়াতে নিৰ্ভৰযোগ্য বুলি ভাবি পঠাইছে। সেইকাৰণে ৰাইজকো আমি আমাৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। আৰু এই ৰিজাল্ট যাতে আমাৰ অব্যাহত থাকে, পিছতো যাতে এনেকুৱা আমি ভাল ফলাফল দেখাব পাৰোঁ, তাৰ কাৰণে আমি প্ৰয়াস কৰিম।